বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই কৈ লৈছোঁ মই জুবিন বিৰোধী নহয় না মই জুবিনক বেয়া পাওঁ মই জুবিনৰ এটা ফেন হয় জুবিনৰ গান মই বহুত ভাল পাওঁ বা জুবিনৰ প্ৰগ্ৰেম য'তেই নহওক মই তাত চাবলৈ যাওঁ যেনেকৈ নহওক মই তাত জুবিনৰ প্ৰগ্ৰেম মই কোনোদিন মিছ নকৰোঁ এতিয়া কথা হ'ল যোৱা 20 অক্টোবৰত জুবিন গাৰ্গক মতা হৈছিল ভুমলাহাটী পুৰুষোত্তম সংঘৰ উদ্যোগত কাতি বিহু উপলক্ষে গীত পৰিৱেশন কৰাৰ কাৰণে জুবিন গাৰ্গক মতা হৈছিল আৰু সেইদিনাখন মানুহে জুবিন গাৰ্গক চাবৰ কাৰণে পুৰা চাৰিওফালৰ পৰা মানুহ আহিছিল অঞ্চলটোৰ গোটেই মানুহ অহা বুলি ক'লেও ভুল নহ'ব গোটেইবিলাক মানুহ আহি কেনে ভুমলাহাটী পুৰুষোত্তম সংঘৰ উদ্যোগত যিখন ফাংচনৰ আয়োজন কৰা হৈছিল তাত মানুহে পুৰা ভিৰ কৰিছে তাৰপিছত জুবিনৰ প্ৰগ্ৰেম আছিল 11টা বজাৰ পৰা 11টা বজাত আমি সকলোকে কৈছিলোঁ যে 11টা বজাত জুবিনে পাৰফৰ্ম কৰিব সেই হিচাপত একচুৱেলি তেখেতসকলৰ বাদ্যযন্ত্ৰবিলাক 10 বজাতে আহি পাইছে আৰু জুবিন গাৰ্গে কৈছিল মঞ্চখন মোক 10 বজাত এৰি দিবা মই 11টা বজাত গীত পৰিৱেশন কৰিম আৰু সেই হিচাপে কমিটিৰ মানুহে 10টা বজাতে মঞ্চখন এৰি দিছে তেখেতসকলক তাৰপিছত বহুত অপেক্ষাৰ পিছত বহু পলমকৈ মোটামুটি 11টা 45 মানত 11টা 45 মান হৈছে 11টা বজাত অহা কথা আছিল 11টা 45 মানত আহিছে এটা ফোন আহিছে জুবিন অহা নাই প্ৰথমে এটা ফোন আহিছে যে জুবিন গাৰ্গ আহি আছে কি চেণ্ডেলযোৰ পিন্ধি আহিব পাহৰিলে চেণ্ডেল এযোৰ লাগে যিয়ে নহওক কমিটিৰ মানুহে গৈ তাড়াতাড়িকৈ চেণ্ডেল একযোৰ আনি ব্যৱস্থা কৰি থ'লে তাৰপিছত মোটামুটি 12টা বজাত জুবিন গাৰ্গ আহি পাইছে আৰু 10টা বজাৰ পৰা ৰখি জুবিন গাৰ্গ আহিছে 12টা বজাত বাৰু যিয়ে নহওক 12টা বজাত হ'লেও পলমকৈ হ'লেও জুবিন গাৰ্গ আহিছে গান গাব দৰ্শকৰ মাজত বহুখিনিয়ে ভাল লাগিল যিজনক অপেক্ষা কৰি আছিল সময়তকৈ পলম কৰি হ'লেও আহি পালে বাৰু যিয়ে নহওক আহি পোৱাৰ পিছত যিখিনি অভদ্ৰামী কৰিলে বুলি ক'ম মই অভদ্ৰামী হৈছে এইটো আধা ঘণ্টামান গাড়ীৰ পৰা নামি অহা নাই এয়া চাওক আচ্ছা আধা ঘণ্টামান যেতিয়া নামি অহা নাই কমিটিৰ মাজত বহুতেই চিন্তা হৈ গ'ল কাৰণ কিয় যদি জুবিনৰ এনেকুৱা এটা আগতেও এনেকুৱা হৈ পাইছে যদি সময়ৰ মূৰত যদি জুবিনে কৈ দিয়ে মই প্ৰগ্ৰেম নকৰোঁ বুলি তেতিয়া কি কৰিব তেতিয়ালৈকে তাৰপিছত বহুত ৰিকুৱেষ্টৰ পিছত আধা ঘণ্টামান পিছত গাড়ীৰ পৰা নামি আহি কেনে পাৰফৰ্ম কৰিবলৈ গৈছে ঠিক আছে আৰু পাৰফৰ্মটো কৰিছে যেনেকৈ নহওক পাৰফৰ্মত বাৰু একো অভদ্ৰামী কৰা নাই বাৰু দেৰিকৈ হ'লেও পাৰফৰ্ম কৰিছে 12:30 বজাত ষ্টেজত উঠিছে আৰু অনলি 4টামান গান মাৰিছে অনলি 4টা গান মাৰি কেনে তেওঁ নামি গৈছে গুড নাইট বুলি কয় একো এটা কথা নাই বা সংগতৰ বিষয়ে দুই একাষাৰ কথা কওঁ বুলি তেনেকুৱা এটা কথা নাই ডাইৰেক্ট 4টামান গান মাৰিছে আৰু গুড নাইট বুলি কৈ নামি গৈছে আচ্ছা এতিয়া কথা হ'ল তেখেতক ইমান অনুৰাগী আছে আৰু ইমানবোৰ অনুৰাগী তেখেতৰ গান শুনিম বুলি বা তেখেতক চাম বুলি ইমান দূৰ দূৰণিৰ পৰা আহিছে আৰু তেখেতৰ কোনো এটা ৰেছপনচিবিলিটি নাছিল নেকি যে তেখেতসকলক এটা ভাল পাৰফৰ্ম দিয়াৰ হেৰি এটা নাছিলে নেকি তেওঁ নিজৰটোহে জানে মই এটা কথাই কওঁ যে তেওঁ যি ইচ্ছা তাকেই কৰে জুবিনৰ ফেন হ'লেও সতি বা জুবিনক ভাল পাওঁ সতি তেওঁৰ প্ৰত্যেকটা অভদ্ৰামীয়ে যে সহ্য কৰি যাম সেইটো নহয় কাৰণ কি যিখিনি কৰিছে মোৰ বোধেৰে ভাল কাম কৰা নাই আৰু দিগন্ত বুলি যিজন ল'ৰা আছে আমাৰ কমিটিৰ ল'ৰা তেওঁতো কান্দি দিছে যেতিয়া 4টা গান মাৰি নামি গৈছে তেওঁ হুকুকা কান্দি দিছে কাৰণ কি ইমান আশা কৰিছিল টোপনি ক্ষতি কৰি 2 মাহে এটি টোপনি ক্ষতি কৰি জুবিনৰ প্ৰগ্ৰেমত যিখিনি এৰেঞ্জ কৰিলে আৰু যেতিয়া 4টা গান মাৰি নামি গ'ল পলকতে নামি গ'ল তেতিয়া তেওঁৰ অন্তৰ ভাঙি গৈছে আচলতে এনেকুৱা দুখ পাইছে এনেকুৱা কষ্ট পাইছে সেইখিনি কৰাৰ কাৰণে জুবিনৰ যিখিনি অভদ্ৰামীৰ কাৰণে বুলিয়ে ক'ম মই অভদ্ৰামীটোৰ কাৰণে যিখিনি কষ্ট পাইছে মই জুবিনক এটাই অনুৰোধ কৰিম যে ভৱিষ্যত এনেকুৱা কাৰো লগতেই নকৰে কাৰণ কি এনেকুৱা ফ্ৰেণ্ডৰ লগত কাৰো লগতেই নকৰে যদি আৰু হয়তো বেলেগে পায় মই জুবিনক বেয়াকৈ কোৱাৰ হয়তো বেলেগে বেয়া পাব পাৰে মই এটাই ৰিকুৱেষ্ট কৰিম জুবিন গাৰ্গকে মই ৰিকুৱেষ্ট কৰিম যে যদি আপুনি পাৰফৰ্ম কোনোবা ষ্টেজত পাৰফৰ্ম নকৰোঁ বুলি ভাবে একেবাৰে নকৰিবই মানাই কৰি দিব আৰু যিদিনাখন পাৰফৰ্ম কৰিম বুলি ভাবে বা য'তে পাৰফৰ্ম কৰে সেইদিনাখন ভালকৈয়ে কৰিব শেষত বিশেষ নকওঁ সকলোকে যদি মই কিবা ভুল কৈছোঁ সকলোৱে মোক মাফ কৰি দিব সেয়ে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ